কোৰ্টৰ মেমডিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ক'বলৈ ওলাইছোঁ এটা বিশেষ টপিক, সেয়া হ'ল বিয়া বা মেৰেজ। মোক বহুতে সোধে বা বহুতে প্ৰশ্ন কৰে যে আমি বিয়া কোৰ্টত কি ধৰণে আমি সম্পন্ন কৰিম বা কি এক্টৰ দ্বাৰা আমি আমাৰ বিবাহ সম্পন্ন কৰিম। আজি তাৰে বিষয়ে ক'বলৈ ওলাইছোঁ। আমাৰ ভাৰতীয় আইনত বিবাহ সম্পন্ন কৰাৰ কাৰণে বহুকেইখন আইন বা বহুকেইখন এক্ট আছে। সেইকেইখন হ'ল হিন্দু মেৰেজ এক্ট 1955, মুছলিম পাৰ্চনেল ল' আৰু স্পেচিয়েল মেৰেজ এক্ট। তেন্তে আহক আমি গোটেইকেইখন এক্টৰ বিষয়ে বিশদভাৱে আলোচনা কৰোঁ। প্ৰথমতে কৈছোঁ হিন্দু মেৰেজ এক্ট 1955ৰ যোগেৰে আমি কেনেকুৱা ধৰণে বিবাহ সম্পন্ন কৰিব পাৰোঁ। এই এক্টখনৰ জৰিয়তে যেতিয়া আমি বিবাহ সম্পন্ন কৰিব লাগে, তেতিয়া দুয়োজন ব্যক্তি অৰ্থাৎ ল'ৰা আৰু ছোৱালী প্ৰাপ্তবয়স্ক হ'ব লাগিব, অৰ্থাৎ 21 বছৰ আৰু 18 বছৰৰ ওপৰত হ'ব লাগিব। তাৰোপৰি দুইজন হিন্দু ৰিলিজন বিলং কৰা হ'ব লাগিব, অৰ্থাৎ তেওঁ মুছলিম হ'ব নালাগিব, খ্ৰীষ্টিয়ান হ'ব নালাগিব, পাৰ্চী হ'ব নালাগিব। বাকী যিখিনি ব্যক্তি আছে সেইখিনিয়ে এই হিন্দু মেৰেজ এক্টৰ আণ্ডাৰত বিবাহ সম্পন্ন কৰিব পাৰে। এই হিন্দু মেৰেজ এক্ট 1955ৰ আণ্ডাৰত জৈন ধৰ্ম বা বুদ্ধিষ্ট বা শিখ ধৰ্মৰ লোকসকলেও নিজৰ বিবাহ সম্পন্ন কৰিব পাৰে। এইটো কথা মনত ৰাখিব। এতিয়া আহিছোঁ মুছলিম পাৰ্চনেল ল'। এই মুছলিম পাৰ্চনেল ল'ৰ আণ্ডাৰত ইছলাম ধৰ্মাৱলম্বী যিখিনি লোক আছে বা ইছলাম ধৰ্মী যিখিনি লোক আছে তেওঁলোকে এইখন এক্টৰ আণ্ডাৰত বিবাহ সম্পন্ন কৰিব পাৰে। আৰু এই আইনত এটা কথা কৈ থৈ দিছে, যিবোৰ মানুহ খ্ৰীষ্টিয়ান ধৰ্মী হয় বা পাৰ্চী হয় তেওঁলোকেও এই মুছলিম পাৰ্চনেল ল'ৰ আণ্ডাৰত বিবাহ সম্পন্ন কৰিব পাৰে। এই আইনখনৰ আণ্ডাৰত যেতিয়া বিবাহ সম্পন্ন কৰিবলগীয়া হয় তেতিয়া দুইজন মানুহে ইছলাম ধৰ্মৰ হ'ব লাগিব। তাৰোপৰি দুইজন ব্যক্তি অৰ্থাৎ ল'ৰা আৰু ছোৱালী দুইজনে প্ৰাপ্তবয়স্ক হ'ব লাগিব। এইখিনি কথা মনত ৰাখিব। এতিয়া আহিছোঁ এখন বিশেষ এক্টৰ কথালৈ, সেইখন হৈছে স্পেচিয়েল মেৰেজ এক্ট 1954। অৰ্থাৎ এই যিখন এক্ট, এইখন এক্টত কোনো ধৰ্ম ধৰি দিয়া হোৱা নাই যে এই ধৰ্মৰ মানুহে এই এক্টৰ আণ্ডাৰত বিয়া পাতিব পাৰে। এইখন এক্টৰ আণ্ডাৰত হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান সকলোৱে এই এক্টখনৰ আণ্ডাৰত বিয়া পাতিব পাৰে। অৰ্থাৎ ইয়াতে হিন্দু মুছলিম বা খ্ৰীষ্টিয়ান মুছলিম বা খ্ৰীষ্টিয়ান হিন্দু তেনেকুৱা ধৰণেও বিয়া পাতিব পাৰে। আকৌ এইখন এক্টৰ আণ্ডাৰত ফৰেনাৰ আৰু আমাৰ ভাৰতীয় লোকৰ মাজতো বিবাহ সম্পন্ন হয়। এই এক্টখনত যেতিয়া বিবাহ সম্পন্ন কৰিবলগীয়া হয় তেতিয়া ইয়াৰে কিছুমান ক্ৰাইটেৰিয়া মানি চলিব লাগে। সেইকেইটা হ'ল দুয়োজন ব্যক্তি অৰ্থাৎ ল'ৰা আৰু ছোৱালী প্ৰাপ্তবয়স্ক হ'ব লাগিব, দুইজনে আনমেৰিড হ'ব লাগিব, লগতে দুইজনে মেণ্টেলি ফিট হ'ব লাগিব, অৰ্থাৎ তেওঁ মেণ্টেলি সুস্থ হ'ব লাগিব যাতে সেই বিয়াখনত তেওঁ নিজৰ কনচেণ্ট দিব পাৰে। আকৌ এই স্পেচিয়েল মেৰেজ এক্ট 1954ত এটা গুৰুত্বপূৰ্ণ কথা জানিবলগীয়া কথা এটা কৈ থৈ দিওঁ। যেতিয়া এইখন বিয়াত ল'ৰা আৰু ছোৱালী যদি বেলেগ বেলেগ ৰিলিজন হয় অৰ্থাৎ বেলেগ বেলেগ ধৰ্মৰ হয় তেতিয়াহ'লে দুইজনে নিজৰ নিজৰ ধৰ্ম বিয়াৰ পাছতো পালন কৰি থাকিব পাৰে, অৰ্থাৎ দুইজনে নিজৰ ধৰ্ম চেঞ্জ কৰিব নালাগে। আনহাতে স্পেচিয়েল মেৰেজ এক্টত যেতিয়া বিয়া পাতিবলগীয়া হয় তেতিয়া 3জন সাক্ষী থকাটো অতিকে দৰকাৰী। এই কথাটো আপোনালোকে মনত ৰাখিব। আকৌ বহুতে মোক প্ৰশ্ন কৰে যে এই 3খন আইনৰ যিকোনো এখন আইনতে যেতিয়া বিবাহ পাশত আবদ্ধ হয়, প্ৰতিখন আইনৰে যিটো সম্পত্তিৰ অধিকাৰ মহিলাৰ ক্ষেত্ৰত বিশেষকৈ সেইটো সমানে হয় নে বেলেগ বেলেগ হয়। আজি এই কথাটো মই ক'ব ওলাইছোঁ। যদিহে হিন্দু মেৰেজ এক্ট 1955ৰ আণ্ডাৰত আপোনাৰ বিয়া হয় তেতিয়াহ'লে আপুনি যেতিয়া সম্পত্তিৰ কাৰণে যেতিয়া আপুনি ক্লেইম কৰিব লাগিব তেতিয়া আপুনি হিন্দু ছাকচেছন এক্টৰ আণ্ডাৰত ক্লেইম কৰিব পাৰে। আকৌ যদিহে মুছলিম পাৰ্চনেল ল'ৰ আণ্ডাৰত আপোনাৰ বিয়া হৈছে তেতিয়া আপুনি মুছলিম পাৰ্চনেল ল'ৰ আণ্ডাৰত যিখন ছাকচেছন এক্ট সেই এক্টখনৰ আণ্ডাৰত আপুনি সম্পত্তিৰ কাৰণে ক্লেইম কৰিব পাৰে। আকৌ যদিহে স্পেচিয়েল মেৰেজ এক্টৰ আণ্ডাৰত আপোনাৰ বিয়া হৈছে তেতিয়া আপুনি যদি সম্পত্তিৰ কাৰণে ক্লেইম কৰিব লাগে বা সম্পত্তিৰ যিটো অধিকাৰ সেইটো আপুনি ইণ্ডিয়ান ছাকচেছন এক্টৰ আণ্ডাৰত ক্লেইম কৰিব লাগিব। গতিকে মনত ৰাখিব যে প্ৰতিখন এক্টৰে যিটো সম্পত্তিৰ অধিকাৰৰ যিটো ক্লেইম কৰিব লাগে সেইটোৰ প্ৰভিজনবোৰ বেলেগ বেলেগ হয়। গতিকে এইবোৰে হৈছে আমাৰ ভাৰতৰ বিভিন্ন আইন বা বিভিন্ন এক্ট
যাৰ দ্বাৰা আমি বিবাহ পাশত আবদ্ধ হ'ব পাৰোঁ বা আমি বিবাহ কৰিব পাৰোঁ। গতিকে এনেকুৱা যদি আপোনাৰ সৰু সৰু কথা কিছু জানিবলগীয়া থাকে মোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে সুধিব পাৰে। আৰু এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি মোক নিশ্চয় জনাব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে তলত কমেণ্ট কৰি মোক জনাই দিব। ধন্যবাদ।